কিবা খাই আছে জুম গৈছে ন বেং লৈ আছে খাইলে জুম নমস্কাৰ এয়া হ'ল মংগলদৈ টেঙাবাৰী এই তাকে দাদাটো ঘৰত খাপ এটা সোমাই আছে বোলে মাতিলে আহিলোঁ দাদা আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন হয় আমাৰ এইটো মংগলদৈ নৰ্থ ইষ্ট স্কুলৰ ফ্ৰণ্টতে হয় টেঙাবাৰী বুলি কয় জেগাটো আমাৰ অলপ আগত মানে বেছি সময় হোৱা নাই 1 ঘণ্টামান আগতে সাপ এডাল ওলাইছিলে তাৰপিছত আমি ঘৰৰ ওচৰতে ঘৰৰ ভিতৰতে বুলি ক'ব পাৰি মানে কোনাতে ওলাইছিলে তাৰপিছত আমি এনেকৈ অলপ হতভম্ব হৈ গ'লোঁ তেতিয়াই তাৰপিছত কি কৰিলোঁ সাপডাল গ'ল কিন্তু মানে গ'ল মানে কি যাব খুজিছিলে গৈ পিনে এনে ড্ৰেইনেৰে আহিছিলে তাৰপিছত এডাল সাপ মানে আজি বুলিয়ে নহয় প্ৰায় 3 দিনমানৰ পৰা এনেকৈ ওচৰৰ পাজৰ ঘৰৰ মানুহ বা আমাৰ ইয়াতেও 2 দিনমান ওলালে আগতে কিন্তু আজি মানে দিনতে ওলালে চ' মানে আমি আৰু বেলেগ নাভাবিলোঁ দাদাহঁতৰ আগতেও এনেকৈ চাইছোঁ ভিডিঅ' ৰেস্কিউ আমাৰ ওচৰৰে হয় আৰু বহুত ভালকৈ সেইকাৰণে আমি বেলেগ একো নাভাবি আমি সাপডাল এনেকৈ এটা জেগাত থৈ পিনে মানে আমি দাদাহঁতক কল কৰিলোঁ আমি পাইপ এডালত সোমালে তাৰপাছত আমি 2টা ছাইডত সোমাই দিলোঁ দাদাহঁতক ফোন কৰিলোঁ দাদাহঁতক ফোন কৰা দাদাহঁতে ক'লে আধা ঘণ্টাতে কিন্তু বহুত ধুনীয়া আছে ইমান ধুনীয়া ছাৰ্ভিচ মানে 15 মিনিটৰ ভিতৰতে আহি পালে সাপটো বিচাৰোঁ আছোঁ বাৰু খেলেও যাব পাৰে আকৌ মোবাইলত দেখাবলৈ ওলাও ভাঙিব কিন্তু পুৰণা পাইপ পাতো খুলি যাব নেকি ৰাস্তাত ন ৰাস্তাত লওক এইফালে পৰি যাব দেই খুলো প্লাষ্টিকৰ বাম এইটো এইটো খুৰা সেইটোৰে সোমাইছে ডাঙৰ থাকা না আছে এইখন থাকা না নাই নাই দেখা এইডাল হোৱা নাই আছে শব্দ শব্দ ওলাইছে বহুত শব্দ ওলাইছে একোতো নহয় দাদা বাইকখনৰ আকৌ ভিতৰত হেৰি লয় নহয় ভাঙি দিয়ক একো নাই ভাঙি দিয়ক একো নাই
মুখখন কোনপিনে আছে দাদা এপিনে আছে ন মই কৈছো ন হয়তো হাই শব্দ শুনিছো এখন হাত হ'ব ডাঙৰ মানুহৰ পাইপডালৰ কাৰণে অলপ দিগদাৰ হৈছে কোনপিনে আহিব আছে কোনফালে কথা নাই জুম কৰিছা ন এডাল হ'ল চকৰি ভেটি সাপ স্পীড ল'ব দেই মুৰ্গী পোৱালি আছে নেকি আপোনাৰ মুৰ্গী পোৱালি নাই কেইটা আছিল বাবা তিনিটা আছিল এতিয়া কেইটা আছে এটা আছে ঘৰত নালাগে থাপাতি থৈ দিব চাই লওক তাই আমাক কিংখান ধৰি আছে এটা হোটেল এইটো তাৰপিছত এইটো পলিথিন আছে নি পলিথিন চাও 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 এনেকুৱা কাৰোবাৰ ঘৰত সাপ ওলালে আমাক লগে লগে কণ্টেক্ট কৰক লগে লগে যাম এইটো হ'ল চকৰি ভেটি সাপ আপোনালোকে চাই লওক দাদা এইখিনি জেগা কি জেগা টেঙাবাৰীত ওলাইছে আজি সাপটো চাওক কেনেকুৱা নলবি বাট মুখখন আৰু ডাঙৰ হ'ব আমি বঢ়িয়াকৈ সোমাই দিম ইয়াক সৰুকেইটা বেছি দিম যে সৰুকেইটা বেছি পোৱা লৈ আছে
গজলতা আনিবচোন গজল কিবা এডাল জোঁঠা বস্তু লাগে ফুটা কৰি দিব ফুটা আছে নি ফুটাটো নাই ফুটা কৰিব নাপায় এইটো ফাটা আছে নি ফাটাটো নাই এই সৰু পৰা কম্পাছ কৰা এইটো ফাটা আছে নি ফাটাটো নাই নাই ফাটা নাই এই সাপটো হ'ল চকৰি ফেটি সাপ বৰ ডেঞ্জাৰ সাপ এইটো কাৰোবাৰ ঘৰত যদি আমাক খোলাই যেতিয়া ওলাই আমাক লগে লগে কণ্টেক্ট কৰি আমি লগে লগে ধৰিব পুৰা চেষ্টা কৰিম নিউৰটক্সিন ফেনাম থাকে পুৰা বিষাক্ত হেল্ল' মাৰি দিব একবাৰ দাদা কওক হয় 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 কোন জেগাত আছে নাই যাই আছো হয় কেনেকুৱা সাপ দাদা কয়লা ন ক'ত আছে সাপডাল ঘৰৰ ভিতৰত মানে আপুনি ঘৰৰ দৰ্জাবিলাক মাৰি থৈ দিয়ক আমি গৈ আছোঁ ছাকচেছফুল হৈ গৈছে এতিয়া যে সাপটো ধৰা পাই কেনেকুৱা পালি হয় ভাল লাগিলে যে আমাৰো একো ক্ষতি নহ'ল যাতে সাপদাৰো একো ক্ষতি নহয় সেইটোৱে বিচাৰোঁ ধুনীয়া আছে ইও নিজৰ প্ৰায় জংঘলৰ পানী জংঘলতে যাওক আমিও ইয়াতে সুখত থাকোঁ সেইটোৱে বিচাৰোঁ আৰু ভাল লাগিলে দাদাহঁতে ইমান জল্দি আহি ইমান ধুনীয়াছে ৰেস্কিউ কৰিলে একো ক্ষতি নহ'ল ভাল লাগিলে ঠিক আছে বাৰু আমি সাপটো পুৰাই জংঘলতে এৰি দিম হ'ব দিয়া